হাই ফ্ৰেণ্ডছ, আজি ব্ৰইলাৰ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি মোৰ 24 দিন হ'ল। 24 দিনৰ চাইজটো এনেকুৱা আহিছে। এই ফাৰ্মখন প্ৰায় গোটেইখনে দি দিলোঁ। ফ্ৰণ্ট চাইডটো অলপমান দিবলৈ জেগা আছে আৰু 28 দিনমানত দি দিব লাগিব। 28-30 দিনমান মানত এইকেইখন মাজত এইকেইখনো উলিয়াই দিব লাগিব, গোটেই হল টাইপ কৰি দিব লাগিব। এইটো দেখিছেনে পকপাৰি পৰা আহিলে। এইবোৰ ভৰিত জোৰ থাকিবলৈকে নিউৰবিয়নটো খুৱাওঁ। এইটো আকৌ কি হয়, ডিঙি বেকা হৈ গ'ল তাৰ। নিউৰবিয়ন টেবলেটটো এইটো কাৰণেই খুৱাব লাগে, ভৰিত জোৰ মানে নাভৰ এইটো এটা পকব পাৰি পৰিছে দেখিছেনে। নিউৰবিয়ন টেবলেটটো মই আপোনালোকক দেখাই দিছোঁ। এইটো হয়, এইটো মই পোৱালিতে 102টা টেবলেট ইউজ কৰোঁ, আৰু পোৱালিত মই 2টা ড'জ খাওঁ। আপোনাৰ 6 দিন 7 দিনমানত এটা ড'জ দিওঁ, আৰু এটা 10-12 দিনৰ ভিতৰত এটা ড'জ দিওঁ। বাকী ডাঙৰ হ'লত মই 104টা ড'জ দি দিওঁ। এইটো মই আপোনাৰ 25 দিনত দিছিলোঁ। এইবাৰ ইমানটো মানত এটা ড'জ খুৱাই দিওঁ, তেতিয়া 4টাকৈ দি দিওঁ। এই টেবলেটটো দিব পাৰিব, এইটো বহুত ভাল হয়, ভৰিবোৰ শকত হৈ যায়। এইবোৰ চব থোক লাগি আছে দিনত, আজি ৰ'দ নাই যে। এইটো আগতে মই বিকচল জেট বুলি আছিলে, সেইটো ইউজ কৰিছিলোঁ, কিন্তু সেইটো পিছত এইটো যেতিয়া পালোঁ, এইটো অলপমান ভাল পালোঁ বস্তুটো। সেই তেতিয়াৰ পৰা এইটোৱেই ইউজ কৰি আছোঁ, নিউৰবিয়ন 4। এইটো বেছি দাম নলয়, এটা পেকেটত 30টা থাকে আপোনাৰ। এইটো 38 টকা, আগতে 34 টকা আছিলে, এতিয়া 38 টকা হৈ গ'ল। এইটো খুৱাব পাৰিব, প্লাছ কেলচিমাছটো খুৱাব লাগে। তেতিয়া অলপ লেঙেৰাটো মানে ভৰি জোৰ নাইকিয়াটো অলপ কমকৈ ওলাই, বেছি মানে পকপাৰি পৰাটো কমকৈ হয়। নহ'লে বহুত এইবোৰ নোখোৱালে মানে বহুত বেছি ওলাই যায়গৈ লেঙেৰা। আৰু লেম্বাৰ্টবোৰ কি বেছি ওলালে জানেই, কোম্পানীয়ে দিছি কাটিবই। বাৰু ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।